নমস্কাৰ এছামিজ সেল্ফ টিপছ চেনেলটোলৈ আপোনালোক সকলোকে আদৰণি জনালোঁ। আজি আপোনালোকক কলৰ উপকাৰিতাৰ বিষয়ে জনাম। কলত থকা পটাছিয়ামে আমাৰ ৰক্তচাপ নিয়ন্ত্ৰণত সহায় কৰে। কলে কিডনিৰ অসুখ হোৱাৰ আশংকা বহু পৰিমাণে দূৰ কৰে। কল খালে মানুহৰ পেট বুকু আদি জ্বলা-পোৰা কৰাৰ পৰা উপশম ঘটে। সেইকাৰণে আমি কল খাব লাগে। কলে মানসিক বিষণ্ণতা হ্ৰাস কৰে। কলত ভিটামিন বি থাকে বাবে তেজৰ শ্বেতৰক্ত কণিকাৰ পৰিমাণ বঢ়ায় আৰু যি মানুহৰ দেহত হোৱা প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। কলত থকা উচ্চ আইৰণৰ পৰিমাণে ৰক্তহীনতা ৰোগৰ পৰা মানুহক বচাই ৰাখে। ব্যায়াম কৰা লোকসকলে কল খালে তাৎক্ষণিক শক্তি যোগানত কলৰ প্ৰাধান্য দেখা যায়, কাৰণ কলত লাগতিয়াল গ্লুক'জ, পটাছিয়াম আদিৰ পৰিমাণ বেছি। পাকস্থলীত খাদ্য হজম কৰাত কলে সহায় কৰে। কষ্ঠকাঠিন্যতা দূৰ কৰাতো কলে সহায় কৰে। এণ্টি অক্সিডেণ্ট হিচাপেও কলে সহায় কৰে। নিয়মিত কল খোৱা লোকসকলৰ হাৰ্ট এটেক হোৱাৰ আশংকা বহু কম দেখিবলৈ পোৱা যায়। গতিকে গম পালেনে কলৰ কিমান ঔষধি গুণ আছে? সেইকাৰণে আমি প্ৰত্যেক দিনাই কল খাবলৈ চেষ্টা কৰিব লাগে। আজিৰ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিছে তেন্তে ভিডিঅ'টোত লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি লোৱা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি ৰাখিব। পুনৰ উপস্থিত হ'ম। আজিলৈ আহিলোঁ। ধন্যবাদ।